মই যাব ল'লোঁ ভালুকপুংলৈ, মানে মোৰ দুটামান কাম কৰিবলৈ আছে, সেয়ে ভালুকপুংলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাইছোঁ কি কাম। এয়া মোৰ 1 নম্বৰ কাম হ'ল চিলৰত আহি চুলিবোৰ কাটিবলৈ। আৰু মোৰ চুলি কটা হৈ গ'ল। এতিয়া খাব আহিলোঁ ঘুগুনি আৰু চিঙৰা। মোৰ 2 নম্বৰ কাম আছিল, মানে ফাৰ্মাচী। এতিয়ালৈকে ফাৰ্মাচী খোলাই নাই আৰু 1 ঘণ্টামান হ'ল ৰখিলোঁ, কিন্তু নুখুলিলে। এতিয়া ঘৰলৈ গৈ থাকোঁ। মই প্ৰতি বছৰে ভাবোঁ মোৰ চুলিকেইডাল নাকাটো, অলপ লাম্বাকৈ ৰাখিম, কিবা এটা কৰিম, কিন্তু উপায় নাই গাইজ। কাটিব লগা হয়, কিবা এটা অসুবিধা হয়েই। কেনেকুৱা লাগিছে কমেণ্ট কৰি মোক জনাব। আমি আজি আহিলোঁ মাছ মাৰিবলৈ, আৰু ইফালে পূৰা পানীবোৰ সিঁচি থকা হৈছে। আজিৰ পৰা মাছ ধৰিব লাগিব খাবলৈ, আৰু ইয়াত মাছ ধৰি থকা হৈছে। আৰু মোৰ লং ভিডিঅ'ত আপোনালোকে দেখা পাব কিমান মাছ ধৰিলোঁ, কিমান মাছ পালোঁ, আৰু কিমান কি কৰিলোঁ আমি।